মুখতে থাপিলো না হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো গুৰু আমাৰ প্ৰাণৰে প্ৰাণ
নামৰ নিজৰা কৰি শংকৰে আনে বৈকুণ্ঠৰ পৰা শ্ৰৱণ কীৰ্তন কৰা কৰি ধৰি নামক জানিবা বান্ধ অমৃত সমান অলপ কৈ দিয়ক। এইটো আমাৰ বৰসভা বুলি কয় পশ্চিমবংগৰ আমাৰ এতিয়া পূৰ্বৰ নিয়ম সেই নিয়মটো তাৰমানে এতিয়া বছৰেকৰ মূৰত পালিছে এইটো বৰসভাৰ নাম বছৰেকৰ মূৰত। তো বাকীখিনি মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে কিছু নিয়ম আছে পৰম্পৰাগত। আমি মেইন ৰোড পাৰ হৈ আমি ট্ৰেইন ৰাস্তাৰ ওচৰত কিছু নিয়ম কৰা হ'ব, তাতে আমি আপোনালোকক আকৌ দেখুৱাম গোটেইখিনি কেনেকুৱা কি কৰা হয়। ইয়াতে গোপিনীবিলাক বহি আছে, বৰ্তমান জিৰণি লৈ আছে। এই নাওখনক দিনা বুলি কোৱা হয় আৰু ইয়াতে চাকি ধূপ প্ৰসাদ গোটেইবোৰ বস্তু এই দিনাখনত ওলাই দি পথাৰৰ পানীত উটাই দিয়ে। এইখনে হৈছে বাসন্তী পূজা আৰু বাসন্তী পূজাৰ বহুত অংশ আপোনালোকক দেখুৱাবৰ কাৰণে থাকি গ'ল কিছু সুবিধাৰ বাবে, আৰু যিমানখিনি সম্ভৱ মই দেখুৱাই আছোঁ আপোনালোকক। বৰ্তমান এতিয়া দিনাখন উঠাই দিয়া সময় হৈছে। সকলোৱে লগ লাগি মনোপ্ৰাৰ্থনা কৰি এতিয়া বিদায় দিব খুব সুন্দৰকৈ, আৰু ইয়াৰ পিছৰ অংশটো মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। এনেকৈ দুজন মানুহে দিনাখন কান্ধত তুলি লৈ যায়, আৰু দিনাখন যোৱাৰ লগে লগে সকলো গোপিনীও লগে লগে যায়। আৰু পদূলি মুখে মুখে চাকি ধূপ দি ৰৈ থকা শৰাই আগবঢ়াই দিয়া ঘৰৰ কিছু লোক, সিহঁতৰ কিছু আশীৰ্বাদ দি দিনাখন লৈ যোৱা হয়। আৰু এনেকৈ বাটে বাটে পদূলি ঘৰৰ মুখে মুখে ৰৈ ৰৈ এনেকৈ আশীৰ্বাদ দি চাকি ধূপবোৰ উঠাই লৈ যায়, ডিঙাৰ লগতে উঠাই দিয়া হয়।
এতিয়া বৰ্তমান আমি বিদায় দিয়া জেগালৈ আমি প্ৰস্থান কৰিছোঁ গোটেইবোৰে। বৰ্তমান এতিয়া আহি পালোঁ আমি মেইন জেগা, যিটো জেগাত নেকি এই নাওখন উটাই দিয়া হয়। তো তাৰে কিছু পৰম্পৰাগত নিয়মবিলাক কিমানখিনি দেখাব পাৰিছোঁ মই নাজানো, তথাপিও আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। আৰু শেষত এই নাওখন কেনেকৈ উটাই দিয়া হয় তাৰে দৃশ্য মই দেখুৱাই আছোঁ আপোনালোকক। আৰু এয়ে হৈছে আমাৰ বাসন্তী পূজা, যি বছৰেকত এবাৰ কৰা হয়, প্ৰত্যেক বছৰে বছৰে। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, আৰু লগতে সেই কাষতে থকা বেল আইকনটো দবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।